মোৰে কল্যাণিকৰ ধূলাৰে ঢুকিত সৰ্পৰে আবৃত সকলোৱে কয় মই হেনো নঙঠা শংকৰ। যি যেনেদৰে নাভাবক কিয় জগতবাসী দেখ মই যত জীৱ তত শিৱ। সৃষ্টিকৰৰ বিশাল সৃষ্টি নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ। আৰু যেতিয়াই অন্যায় অধৰ্ম দুৰ্সীমাত উপনীত হয় তেতিয়াই হাহাৰি কৰি অপশক্তিকে জগতত পুনৰ শান্তিময় কৰো স্থাপন। যাওঁ মই প্ৰভুৰ সমীপে সৃষ্টিৰ ৰহস্য কৰোঁ আলোচনা।